31 আগষ্টত কাবাইতৰি যিখন ইয়াত মাদ্ৰাছা আছে এটা বিশেষ ঘটনাৰ পৰিপ্ৰেক্ষিতত চৰকাৰ আৰু ৰাইজে মিলি ভাঙিছিলে বা ভাঙিবলগীয়া এটা পৰিস্থিতি হৈছিলে। যি নহওক এখন শিক্ষানুষ্ঠান ভাঙিলে বা কিবা হ'লে 2-4জন ৰাইজৰ মনত দুখ থাকিব, কিন্তু তেতিয়াৰ পৰিস্থিতি এটা সম্পূৰ্ণ পৃথক আছিল, কাৰণ আমি দেশৰ নিৰাপত্তাৰ স্বাৰ্থত কিছুমান সিদ্ধান্ত ল'বলগীয়া হৈছিল। সাধাৰণ ৰাইজটো এইবিলাক কথাৰ লগত জড়িত নাথাকে। এতিয়া মই আজি ৰাইজক আহিছোঁ ৰাইজৰ মাজত যে ৰাইজে যদি অনুমতি দিয়ে আমি ইয়াত এখন ভাল স্কুল, মডেল স্কুল এখন বনাই দিব খুজিছোঁ, য'ত 0ৰ পৰা ক্লাছ 12লৈকে আমি পঢ়াব পাৰিম। আৰু ৰাইজেও কিছুমান ছাবজেক্ট আদিৰ ওপৰত ৰাইজৰো কিছুমান মন্তব্য আছে, সেইখিনিও ডিচিয়ে কথা পাতিব। আৰু যদি সকলোখিনি ঠিকে থাকে আমি ইয়াতে ভাল স্কুল এখন পাতিম, যাতে ৰাইজে এই গাঁৱৰ পৰা ভৱিষ্যতে ভাল মানৱ সম্পদ গঢ়িব পাৰে, ডাক্তৰ ইঞ্জিনিয়াৰ হ'ব পাৰে। জেহাদীটো অসমত স্থান নাই, কিন্তু সকলো মানুহেতো জেহাদী নহয়। সেইকাৰণে আমি ৰাইজক বুজালে, ৰাইজৰ লগত কথা পাতিলে মই ভাবোঁ ৰাইজে নিজেই জেহাদীসকলক বিদায় দি দিব। গতিকে আজি যে আমি কথা পাতিছোঁ সকলো মানুহেতো ভাল মানুহ, কোনোতো সমস্যা নাই। মই যেনেকুৱা তেনেকুৱা তেওঁলোকো, খালি কোনোবা এজনে সোমাই গোটেই জেগাটো বেয়া কৰি দিছিল। এতিয়া ৰাইজেওতো গম নাপায় যে তেওঁ কি আছিল কি নাই। আজি যিহেতু ৰাইজে গম পালে, ৰাইজে জিলা প্ৰশাসনক যথেষ্ট সহায় কৰিছিল। এতিয়া মই ৰাইজক কৈছোঁ যে আমি যদি ভাল স্কুল এখন পাতি লওঁ তেতিয়া সকলো ৰাইজে ভৱিষ্যতে আগবাঢ়ি যোৱাৰ এটা ৰাস্তা